নমস্কাৰ বন্ধুসকল আপোনালোকক পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে wasimarfan তো বন্ধুসকল আজি আমাৰ ভিডিঅ'টোত roasting নহয় আজি আমাৰ ভিডিঅ'ত হ'ব ৰিঅ্যাকচন হ'ব বেলেগৰ roasting ভিডিঅ'ত আমি ৰিঅ্যাক্ট কৰিম আজি আমি প্ৰথমে ৰিঅ্যাক্ট কৰিম আমাৰ সকলোৰ মৰমৰ পূৰ্বালী গগৈ পূৰ্বালী গগৈ মানে আগতে নিজেই বহুত রোস্ট হৈ গৈছিলে এতিয়া বেলেগক রোস্ট কৰাত লাগি গৈছে আৰু তাৰ পিছত তেখেতে এটা ইনষ্টাগ্ৰামত মানে পোষ্ট এটা দিলে সেই পোষ্টটোৰ নাম আছিল পূৰ্বালী গগৈ ইনষ্টা ৰিল রোস্ট আহকচোন বন্ধুসকল আমি আমাৰ 1 নম্বৰ এপিসোডত পূৰ্বালী গগৈ বাইদেউ কৰা রোস্টটোকে আমি চাওঁ Hello guys, মই পূৰ্বালী গগৈ আজি মই ইনষ্টাগ্ৰাম ৰিলছৰ ওপৰত রোস্ট কৰিম আৰু রোস্টটো চাই লওঁ আহক আজি বাইদেউ ইনষ্টাগ্ৰাম ৰিলৰ ওপৰত রোস্ট কৰিব সো আহক আমি চাওঁ রোস্টখিনি পাহাৰী ছোৱালী ৰঙাগাল দুখনি তই ভুলিব পাৰ পাহাৰী ছোৱালীৰ ওপৰত কিন্তু তোৰ দাঁতকেইটা দেখি নহয় পাহাৰী ছোৱালী যে দূৰৈতে পলাব সেইটো খাটাক ল'ৰাটোৱে ভিডিঅ'টো বনাইছে কিন্তু ল'ৰাটোৰ দাঁতকেইটা ইমানো বেয়া নহয় আৰু মানে কিন্তু বেয়া দেখিলে বাইদেউৱে জানিব চাগে কিন্তু ৰ'ষ্টিং মজা কৰিছে তাই তো আজি আমি আহিছোঁ বেলিফুল চাবলৈ দেখিছে পুৰা কি ধুনীয়া প্লেচ পুৰা এইফালে ৰ'দো দি আছে ওপৰত দেখিছে পুৰা এনেকৈ ৰ'দ দিছে এইবিলাক দেখাই নাছিলোঁ বাৰু ৰ'দ দিয়া বেলি ফুল এইবিলাক প্ৰথম দেখিছোঁ তোৰ দেই একদম মানে বঢ়িয়া ব্লগ বনাইছ তই ল'ৰাটোৱে মানে দেখাই আছে মানে কিবা কিবি মানে আৰু ওপৰৰ পৰা মানে গৰমো দিছে সেইটো কাৰণে দেখাই আছে মানে ৰ'দ দিছে তাত আকৌ পূৰ্বালী বাই আকৌ ধামাকা দিছে ৰ'দ দিছে ৰ'দ আজিলৈ দেখাই নাই এইটো এটা মক্কেল বোলে বাপেকে পকেট মানি দিব লাগে আৰু এইটো কি ছোৱালী আনিছে বাপেকৰ পকেট মানি খৰচা কৰি আৰু এটিটিউড দিছে একদম মানে কি এটা ল'ৰাক ডিঙিত ধৰি দিছে একদম তাৰ গাৰ্লফ্ৰেণ্ডক জোকাইছে বিশ্ব সুন্দৰী গাৰ্লফ্ৰেণ্ডজনী তাক একদম ডিঙিত ধৰি দিছে বা একদম হিৰগিৰি আৰু বাপেৰৰ পকেট মানি লৈ এইটো যিটো হুপুকা দেখা নহয় এটা চৰ মাৰিলে চাগে নহয় তোৰ এই বহা জেগাতে বহি থাকিবি গম পাইছ এনেকুৱা মানে এই হিজিৰা নিচিনা চেহেৰা এটা লৈ আছ ছোৱালী নিচিনা লুপলুপিয়া গাটোতো তই কি বুলি মানে টেটুছে বুলি নিজকে হিৰ' বুলি ভাবিছ নেকি হে তোৰ চেহেৰাটো চাইছ নাই তই নিজৰ হা বডিটো মানে কথাটো মই বুজি নাপালো ল'ৰাকেইটাই ভিডিঅ' বনাইছে ইয়াত আকৌ ৰ'ষ্ট কৰিবলৈ কি থাকিলে আৰু পূৰ্বালী বাইদেউ কি ক'লে মই বুজি নাপালো মানে বাপেৰৰ পইচা দি তই খাইছ আৰু ছোৱালী ঘূৰাইছ আৰু তই মানুহ মাৰি ফুৰিছ আৰে ভাই সি বাপেৰৰ পইচা দি খাওক বা যিয়ে কৰক মানে যিয়ে কৰক সি কি একো কৰিব নোৱাৰিব নেকি এটা কথা কৈছে যে বিশ্ব সুন্দৰী লৈ পেলাই ঘূৰিছ তাই ধুনীয়া ছোৱালীটো ধুনীয়াটো আছে কিনো বেয়া দেখিলে কম আপোনাতকৈ মানে নকওঁ আৰু আগলৈ যাওঁ মোৰতো লাজো নালাগে ভয়ো নালাগে কিন্তু তোক দেখিহে মোৰ ভয় লাগিছে মানে তোৰ যিটো ৰূপ দেখিছোঁ নহয় এনেকুৱা এখন নকৰিবি ভাই মানে কি এইবোৰ চিটি চেণ্টাৰত গৈ এই পদুম ফুলৰ আগত এইবোৰ নকৰিবি ভাই আৰু মানুহে মানে কি কৈছে চাচোন তই এনেকুৱা এখন কৰিছ নাচি দিছ মানে কি আৰু হিজিৰা টাইপ গেট তাতকে মুজুৰামি কৰগে না ট্ৰেইনত গৈ 2 পইচা পাবি এটা কথা মানে থাকি গ'ল মানে তাই যে কৈছে তই চিটি চেণ্টাৰত যাই পেলাই নাচি দিছ মানুহে কি ক'ব যদি আপোনালোকে পূৰ্বালী বাইদেউৰ ভিডিঅ'বোৰ চাই প্ৰথমতে আপোনালোকে তেখেতৰ ভিডিঅ'বিলাক চাব সব ভিডিঅ'ত তেখেতে চিটি চেণ্টাৰত যাই পেলাই আগফালে পিছফালে তাৰপিছত তেখেতৰ ভিডিঅ'টো খতম হৈ যায়
মানে কি কৈছে এটা নিজে নাজানো আৰু মানে বুজি নাপালো মানে লৰ্ডেটো ভালকৈ ভিডিঅ' বনাইছে চিটি চেণ্টাৰত যায় তে লৰ্ডটোক মানুহে কিয় বেয়া বুলি ক'লে আৰু এটা কথা কি ক'লে সি যাই পেলাই মুজৰা কৰিব লাগে ট্ৰেইনত যাই পেলাই কি ট্ৰেইনত যায় क्या देखना पड़ रहा है अच्छा है मैं अंधा हूं বঢ়িয়া ৰস বঢ়িয়া দাঁতকেইটা দেখিছে নাই অ' মা মই একদম মানে আৰে ভাই হাপিক দি ভালকে চফা কৰি ল ভয় খাইছে ছোৱালীবিলাক বাবা তাৰ ভয় খাবলৈ কি আছে কোনজনী ছোৱালীটো ভয় খাইছে পূৰ্বালী বাইদেৱে যোনটো কেমেৰাটো লৈছে একদম ওপৰলৈ এনেকা চাই পেলাই যে ভিডিঅ' বনাইছে এই বস্তুটো দেখি কিন্তু চবে ভয় খাই যাব দেই আৰু এটা কথা কৈ দিওঁ আজি এইটো মই একো ৰ'জ ভিডিঅ' কৰা নাই এইটো জাষ্ট ৰিয়েকশ্যন ভিডিঅ' হয় পূৰ্বালী বাইদেউৰ ওপৰত মানে আজি এইটো ফাৰ্ষ্ট ৰিয়েকশ্যন ভিডিঅ' হয় মানে ফাৰ্ষ্ট এপিছ'ডত মানে সেইটোৰ কাৰণে মানে অলপ ৰষ্টিং হৈ যাব পাৰে এইটো একো নধৰিব আৰু আর পিছৰ এপিসোডবিলাক যিমান আহিব সব ইকুৱেলিটি পাব এনেকা কাকো একো মানে ধৰা নাযাব মানে সবকে ইকুৱেলি মানে ভিডিঅ' বনোৱা হ'ব আৰু তেনেহ'লে বন্ধুসকল আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকা লাগিল আজি ফাৰ্ষ্ট মই ৰিয়েকশ্যন ভিডিঅ' দিলোঁ আৰু আপোনালোকৰ অলপো যদি ভাল লাগিল তেনেহ'লে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰিব পাহৰি নাযাব কমেণ্টটো কৰেই কিন্তু লাইক নকৰে আপোনালোকে চাই কিন্তু লাইক নকৰে লাইক কৰি দিব আৰু নতুন অহাবিলাকে ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব ছাবস্ক্ৰাইবটো কৰিবই তেনেহ'লে নমস্কাৰ মই বিদায় লৈছোঁ